বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰ অৰ্থাৎ প্ৰীতম বৰুৱাৰ জন্ম হৈছিল 1983 চনৰ 15 অক্টোবৰ তাৰিখে নগাঁও জিলাত। প্ৰীতম বৰুৱাৰ আজিৰ দিনটো অনুসৰি বৰ্তমানৰ বয়স হৈছে 37 বছৰ। প্ৰীতম বৰুৱাই নগাঁও জিলাতে শিক্ষা জীৱনৰ পাতনি মেলি নগাঁওতে কলেজীয়া শিক্ষা সমাপ্ত কৰে। প্ৰীতম বৰুৱাৰ হাইটৰ কথা যদি ক'বলৈ যাওঁ তেন্তে তেওঁৰ হাইট হৈছে 6.1 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 72 কেজি এপ্ৰক্স। প্ৰীতম বৰুৱাৰ পৰিয়ালত পিতৃ মাতৃ আৰু তেওঁৰ পত্নীগৰাকী আছে। পিতৃগৰাকীৰ নাম হৈছে ভৱেশ বৰুৱা আৰু ভৱেশ বৰুৱা হৈছে অসমীয়া ভ্ৰাম্যমান জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা। প্ৰীতম বৰুৱাৰ পত্নীগৰাকীৰ নাম হৈছে গায়ত্ৰী শৰ্মা। প্ৰীতম বৰুৱাই অভিনয় জগতত অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক হৈছে বেহাৰবাৰী আউটপোষ্ট, যিখন ধাৰাবাহিকত তেওঁ বহু বছৰ ধৰি অভিনয়ৰ লগত জড়িত হৈ আছে আৰু সকলোৱে ভাবি থকা প্ৰীতম বৰুৱাই বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন এৰা কথাটো একেবাৰে অসত্য, কিয়নো প্ৰীতম বৰুৱাই এতিয়ালৈ ক'তো বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন এৰা সম্পৰ্কে আনুষ্ঠানিকভাৱে জনোৱা নাই। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।